নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আন এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আহক তেনেহ'লে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে মই 4টা বইল কৰি কণী লৈছোঁ। এটা ডাঙৰ সাইজৰ আলু মই দীঘলে দীঘলে কাটি লৈছোঁ আৰু এটা সৰু সাইজৰ ফুলকবি মই এনেদৰে কাটি লৈছোঁ। আৰু মছলাৰ ভিতৰত লৈছোঁ মই কেইফুটামান নহৰু, এটা ডাঙৰ সাইজৰ পিঁয়াজ এনেদৰে কাটি লৈছোঁ, এটা কেঁচা জলকীয়া লৈছোঁ, আধা চামুচ ঘি, অকণমান চেনি, আধা চামুচ জিৰা, অকণমান জলকীয়া গুড়ি আৰু এটা ডাঙৰ সাইজৰ বিলাহী এনেদৰে কাটি লৈছোঁ আৰু অলপমান আদা লৈছোঁ। প্ৰথমতে আলু আৰু ফুলকবিখিনি মই হাফ বইল কৰি সিজি ল'ম। মন কৰিব যাতে ফুলকবি আৰু আলুখিনি একেবাৰে সিজি নাযায়, নহ'লে তৰকাৰীখন গলি যাব। আৰু এতিয়া মই পিঁয়াজ, আদা, নহৰু গোটেইখিনি এতিয়া মই মিক্সিত পেষ্ট বনাই ল'ম। এয়া পেষ্ট বনা হৈ গৈছে আৰু এতিয়া মই বাটিত উলাই থৈছোঁ। আৰু এয়া আলু আৰু কবিখিনিও সিজি গৈছে। আৰু এতিয়া মই কণীকেইটা এনেদৰে পাতল পাতলকৈ কাটি লৈছোঁ যাতে মছলাখিনি ভিতৰত সোমাই যায়। এতিয়া মই কেৰাহী এখন গৰম দিছোঁ। কেৰাহীত মই ৰিফাইন তেল দিছোঁ, অলপমান হালধি পাউডাৰ দিছোঁ, অলপমান নিমখ দি পেলাই এতিয়া মই কণীকেইটা ফ্ৰাই কৰি ল'ম। এয়া মোৰ ফ্ৰাই কৰা হৈছে আৰু একেখিনি তেলতে মই ফুলকবিখিনি ভাজি ল'ম। অলপমান হালধি পাউডাৰ দিছোঁ। এয়া ভজা হৈ গৈছে আৰু এতিয়া মই কেৰাহীৰ পৰা নমাই থৈছোঁ। আৰু একেটা কেৰাহীতে মই এতিয়া তৰকাৰীখন বনাই ল'ম। অলপমান তেল দিছোঁ, দি পেলাই এতিয়া আদা নহৰুৰ পেষ্টখিনি দিছোঁ, অলপমান ভাজি কাটি থোৱা বিলাহীখিনি দি দিছোঁ। এতিয়া মই অলপমান নিমখ দিছোঁ, অলপমান হালধি দিছোঁ। ইয়াত মই বহু বেছি মছলা ব্যৱহাৰ কৰা নাই। জিৰা গুড়ি দিলোঁ, শুকান জলকীয়া গুড়িখিনি দি দিছোঁ আৰু এতিয়া অলপমান পানী দি অলপ সময় মই ভাজি ল'ম। এয়া ভজা হৈছে আৰু এতিয়া মই আলুখিনি যোগ কৰি দিছোঁ। আলুখিনি দিয়াৰ 1 মিনিট পিছতে মই ভাজি ৰখা ফুলকবিখিনিও দি দিলোঁ। তাৰপিছত আলু আৰু ফুলকবিখিনি দিয়াৰ পিছত মছলাৰ সৈতে ভালদৰে মিহলাই 2-3 মিনিটমান ভাজি ল'ম। এতিয়া মই দিছোঁ অলপমান চেনি। এইখিনি এতিয়া ভালকৈ ভজা হৈছে, তাত এতিয়া মই পানী দিব লাগিব। পানী মই আন্দাজমতে দিছোঁ আৰু এতিয়া মই উতল আহিবলৈ দিম। আৰু এয়া উতল আহিছে আৰু উতল অহাত মই ভাজি ৰখা কণীকেইটা দি দিছোঁ। আৰু ইয়াত এতিয়া দিছোঁ মই দুফাল কৰি ৰখা কেঁচা জলকীয়াটো আৰু আধা চামুচ ঘি দিছোঁ। ঘিখিনি দিয়াৰ পিছত এতিয়া মই ঢাকনিখন মাৰি দিছোঁ আৰু ঢাকনিখন মই 2-3 মিনিটমান পিছত খুলি লৈছোঁ। এয়া মোৰ ফুলকবি আৰু কণীৰ তৰকাৰীখন ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ ভিডিঅ' নতুন হৈ ছাবস্ক্ৰাইব কৰিব।